সনাতন ধৰ্ম আৰু বিজ্ঞান। সনাতন ধৰ্মটো কিমান বিজ্ঞান আছে এই কথা আজি আপোনালোকক কওঁ। যেতিয়া প্ৰহ্লাদ গৰ্ভত আছিল তেতিয়া প্ৰহ্লাদৰ মাকে নাৰদৰ পৰা ভাগৱতৰ জ্ঞান সকলো নাৰদৰ মুখৰ পৰা শুনি মাকে এই প্ৰহ্লাদক সেই ব্ৰহ্ম জ্ঞান প্ৰদান কৰিছিল। ঠিক সেইদৰে মহাভাৰতৰ অৰ্জুনে যেতিয়া অভিমন্যু গৰ্ভত আছিল এই চক্ৰবেহুৰ কথা যেতিয়া মাকে শুনিছিল, চক্ৰবেহুত সোমোৱা কথা শুনিছিল আৰু ওলোৱা কথা তেওঁ শুনাত টোপনি গৈছিল, শুনিবলৈ নাপালে। ঠিক সেইদৰে বিজ্ঞানে কয় এজনী গৰ্ভস্থ মহিলাৰ সন্তানে তেওঁৰ মাকে যি শুনে সেই সন্তানে সেয়াই শিকে বা সেই জ্ঞানেই লয়। আজি তাকেই বিজ্ঞানে প্ৰমাণ কৰিছে। কিন্তু সেই সনাতন ধৰ্মই সেই কথা এই শ বছৰ বা হাজাৰ বছৰ আগতেই প্ৰমাণ কৰি থৈ গৈছে। সেয়েহে সনাতন ধৰ্ম কিমান বিজ্ঞান ভিত্তি আছে, কিমান চাইণ্টিফিক হয় তাৰে প্ৰমাণ কৰি গৈছে। ধন্যবাদ।